बे समाव दंफैयो आङो बाक्सा जिल्लानि सालबारि मुकाम बेन्दोआव थानाय फातेमाबाद साहा बागानाव बिथांमोनखौ दिनैहाय बन्द'नि टाइमावबो दिनै बिथांमोना बन्द' मोनाखै दिनै गासैबो जायगायावनो बन्द' होजोबनाय जादों आरो लोगोसे गासै फरायसालिजों लोगोसे फरायसालिमा गासैबो दिनै अफिसफोराबो बन्द' थादों दिनैहाय बिथांमोना एसेबां खस्थ'नि गेजेराव बिथांमोना बन्द'नि टाइमावबो दिनै साहा बिलाइखौ खागासिनो दं बिथांमोनखौ दिनैहाय बन्द' फोसावदोंमोनब्लाबो बा दिनैहाय मावनांगौ खामानिखौ मावबाय थानांदों दा बिनि थाखायनो बिथांमोना माखासे खुद्रिखांनाय फोरमायदों दिनैनि बन्द'नि टाइमाव दिनै खरम फुजा फोरबोबो लोगोसे बिथांमोननि दिनै खरम फोरबो बिथांमोना बन्द' मोनाखै बिखौ बिथांमोना खुद्रिखां অসমত লগতে ভাৰতবৰ্ষতে কৰম উৎসৱ হিচাপে আদিবাসীসকলৰ জাতীয় উৎসৱ হিচাপে পালন কৰি আছে আৰু অসম চৰকাৰেও ঘোষণা কৰিছে কৰম উৎসৱ নামত আজি চৰকাৰীভাৱে বন্ধ দিয়াৰ কাৰণে কিন্তু আমি দেখিবলৈ পাই আছোঁ মানে যিহেতু শ্ৰমিকসকলে কৰম উৎসৱ পালন কৰে বাগানত থকা শ্ৰমিকসকলে তেওঁলোকৰ জাতিগত পৰম্পৰা যিটো সাংস্কৃতিক কলা সাংস্কৃতি তেওঁলোকে বজাই ৰখাত একমাত্ৰ ভূমিকা পালন কৰে কিন্তু আজি আমি দেখিবলৈ পাই আছোঁ এই সুযোগ দিয়াত মানে অসম চৰকাৰে তেওঁলোকক বঞ্চিত কৰিছে এই মানে আজিৰ দিনতো তেওঁলোকক বাগানত কাম কৰাবলৈ বাধ্য কৰাইছে একমাত্ৰ মতা ধনৰ লোভতহে মানে আজি চাহ শ্ৰমিকে যুগ ধৰি কোটি কোটি টকা উপাৰ্জন কৰি দি আছে অসম চৰকাৰক আৰু মানে অসমক চহকী কৰি তোলাত মানে একমাত্ৰ চাহ শ্ৰমিকসকলে বিশেষকৈ ভূমিকা গ্ৰহণ কৰি আহিছে কিন্তু আজি দেখিবলৈ পাই আছোঁ তেওঁলোকৰ কাৰণে এদিনো মানে চৰকাৰে এটা দিন মানে বন্ধ হিচাপে বাগিচা বন্ধ হিচাপে ঘোষণা কৰিব পৰা নাই এইটো একমাত্ৰ অসম চৰকাৰৰ অৱহেলা বুলি ক'ব পাৰি অৱহেলা কৰি আমাৰ চাহ শ্ৰমিকসকলক এটা দিনো মানে তেওঁলোকক আনন্দপূৰ্বক তেওঁলোকৰ কলা সংস্কৃতি বজাই ৰখাত তেওঁলোকক বাধা প্ৰদান কৰি আছে বুলি আমি আদিবাসী ছাত্ৰ হৈ দাবী কৰি আছোঁ আৰু আমি খুবেই দুখিত হৈ আছোঁ যে যিহেতু আজি আমি অলৰেডি আমাৰ অঞ্চলত কৰম উৎসৱ নামৰ এটা প্ৰগ্ৰাম বা অনুষ্ঠান পাতিছোঁ সেই অনুষ্ঠানত আমাৰ ফাতেমাবাদ চাহ বাগিচাৰ অঞ্চলৰ চাহ শ্ৰমিকসকলে আজি অংশগ্ৰহণ কৰিবলৈ বঞ্চিত হৈ আছে এইটো একমাত্ৰ আমাৰ বাগিচাৰ চাহ শ্ৰমিকৰ যি এচিমেছ পক্ষৰ যি আছে তেওঁলোকে এই ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিব লাগিছিল আৰু আমাৰ বাগিচাৰ কৰ্তৃপক্ষসকলে কিন্তু তেওঁলোকে এতিয়া আজিৰ দিনতো তেওঁলোকক মানে সুযোগ প্ৰদান কৰা নাই আৰু তেওঁলোকক আজিৰ দিনটোত যিটো আমাৰ সাংস্কৃতিক ৰক্ষা কৰাত মানে বাধা প্ৰদান কৰি আছে বুলি খুবেই দুখিত আৰু দুখ প্ৰকাশ কৰিছোঁ আৰু দুখৰ কথা বুলি ক'ব লাগিব যে আমি 3 বছৰ ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ পিছতো মানে 2022 চনত আমি চৰকাৰীভাৱে যেনে তেনে মানে কৰম পূজাৰ নামত এটা ছুটি পাইছিলোঁ কিন্তু মানে ষড়যন্ত্ৰ কৰি সেইটো ছুটিটো মানে কাঢ়ি নিলে মানে অসম চৰকাৰে যে 2022 চনত যি কেলেণ্ডাৰত চাইছিলোঁ বা অসম চৰকাৰৰ যি কেলেণ্ডাৰৰ মতে মানে গোটেইখিনি বস্তু অসম চৰকাৰৰ যিমান বিভাগ আছে গোটেই মানে বন্ধ আছে স্কুল হওক কলেজ হওক বা চৰকাৰী কাৰ্যালয় হওক গোটেই বন্ধ আছে কিন্তু এওঁলোকে মানে কৰম পূজা পালন নকৰে কৰম পূজা পালন কৰা একমাত্ৰ আছে আমাৰ আদিবাসী চাহ শ্ৰমিকসকল কিন্তু এওঁলোকে মানে আজি আমাৰ পূজা পালন কৰাত মানে বঞ্চিত হৈ আছে আৰু এইটো অৱহেলা কিন্তু আমি অসম চৰকাৰ হ'ব বুলি আমি দাবী জনাইছোঁ আৰু মানে অসম চৰকাৰে ইমান দিনে কৈ আহিছিল যে কৰম পূজাৰ নামত ছুটি দিম কিন্তু মানে এতিয়া দিনটো আহি পৰিছে আমি যোৱাকালি গম পালোঁ যে এটা নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ পৰা যে সকলো অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ থাকিব আমাৰ চৰকাৰী কাৰ্যালয় বন্ধ থাকিব কিন্তু চাহ বাগিচা বন্ধ থাকিব নাথাকিব সেইটো মানে একো ক্লিয়াৰিফিকেশ্যন কৰি দিয়া নাই এটা মানে এটা অব্লিক ৰাখি দিছে যে চাহ বাগিচা বন্ধ থাকিব যদিহে মেনেজ পক্ষই যদি সেইটো ইচ্ছা কৰে আৰু যদি ইচ্ছা নকৰে তেনেহ'লে খোলা থাকিব আৰু যদি ইচ্ছা কৰে তেনেহ'লে বন্ধ থাকিব বন্ধ থকাৰ পিছতো মানে যদি ছুটি লয় তেনেহ'লে ইয়াৰ পৰিৱৰ্তে আৰু বেলেগ দিনে মানে কাম কৰি দিব লাগিব বুলি মানে নিৰ্দেশনা জাৰি কৰিছে তো আমি ধিক্কাৰ জনাইছোঁ অসম চৰকাৰক যে এনেকুৱা কাৰ্যক আমি কোনো পধ্যে গ্ৰহণ কৰিব নোৱাৰোঁ যদি চৰকাৰে এতিয়াও যদি ভাবে যে আমি চাহ শ্ৰমিকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিম বুলি তেনেহ'লে মানে চৰকাৰক মই মানে সকীয়াই দিছোঁ যে সেইটো ভুল যাতে চৰকাৰে নকৰে কাৰণ আমাৰ চাহ শ্ৰমিকসকলে আগৰ নিচিনা মানে এতিয়া বুৰ্বক হৈ থকা নাই চাহ শ্ৰমিকৰ ল'ৰা ছোৱালী এতিয়া ভাল পঢ়া শুনা কৰি এতিয়া মানে আমাৰ কি আছে কি নহয় আমি কি কৰিব লাগে কি কৰিব নালাগে আমি কি খাব লাগে কি পিন্ধিব লাগে আমি সকলোৱে গম পাইছোঁ আমি একাংশ উচ্চ শ্ৰেণীৰ লগত আমি মানে
খান্দ মিলাই মানে চলিব বিচাৰিছোঁ, কিন্তু আমাক মানে বাধা প্ৰয়োগ কৰি আছে অসম চৰকাৰে ইয়াতে বাৰে ইয়াতে প্ৰতাৰণা কৰি আছে। আৰু লগতে মানে আমাৰ পৰম্পৰা যি আছিল, আমাৰ কালচাৰেল আমাৰ কলা সংস্কৃতি যি আছে, আজি আমি প্ৰদৰ্শন কৰিম বুলি ভাবিছিলোঁ। ইতিমধ্যে আমি পালচিগুৰিত মানে কৰম পূজা এটা আয়োজন কৰিছোঁ। তাতে আমাৰ ফাটেমাবাদ চাহ বাগিচাৰ পৰা বৃহৎ সংখ্যাত মানে আমাৰ শ্ৰমিকসকলে অংশগ্ৰহণ কৰিম বুলি ভাবিছিলে, কিন্তু আমি বাধা প্ৰয়োগ হোৱাৰ কাৰণে এতিয়া তাতে আমি অংশগ্ৰহণ কৰিব পৰা নাই। তো এইটো অৱহেলা আমাৰ অসম চৰকাৰৰ হয় বুলি আমি মানে দাবী জনাইছোঁ। আৰু লগতে অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যাতে এই ধৰণৰ কাৰ্য যাতে পুনৰ নকৰে। আজি পূজা পাতল কৰিব হয়, আজি আমি পূজা পাতল কৰিম বুলি আমি মানে পালচিগুৰিত এটা পূজা স্থান মানে তাতে আয়োজন কৰিছিলোঁ, কৰম পূজা স্থান আয়োজন কৰিছিলোঁ, কিন্তু তাতে মানে আমাৰ বাগিচাৰ পৰা আমি কোনো ধৰণৰ অংশগ্ৰহণ কৰিব পৰা নাই। মানে আমি দুখ প্ৰকাশ কৰিছোঁ। পৰৱৰ্তী দিনত যদি চৰকাৰে যদি ছুটি কৰি দিয়ে, তেনেহ'লে মানে ক্লেৰিফাই কৰি দিব লাগে যে কোনটো তাৰিখত মানে চাহ শ্ৰমিকৰ কাৰণে ছুটি হ'ব লাগে বা হ'ব নালাগে। কিন্তু এইটো মানে অব্লিগত ৰাখি মানে এতিয়া চাওক, এতিয়া মানে পৰিকল্পনা ষড়যন্ত্ৰ কৰি মানে এইটো কেইদিন আগত মানে সন্তুষ্ট কৰাৰ কাৰণে আমাক দেখাইছে যে ছুটি দিছে বুলি। আৰু বহুতে মন্ত্ৰীয়ে কৈছে যে কৰম পূজাৰ নামত ছুটি আছে, সান্তনা দিছে। সেই সান্তনা দিয়ে মানে আমাৰ পৰা ভোট বেংক হিচাপে আমাৰ পৰা ভোট চুট লৈছে। তো কিন্তু এতিয়া আমি ইতিমধ্যে দেখা পাইছোঁ যে দিনটো আহি পৰিছে, এই সময়ত মানে চৰকাৰে বাধা प्रयोग করেছে। बिथांमोना माखासे खोथाखौ फोरमायबाय दिनैनि बन्द थासेयावबो बन्दखौ मिथिनानैब्लाबो आरो माखासे साहा बागाननि फाथेमाबाद साहा बागानाव खामानि मावग्राफोरखौ मावनो होगासिनो दं होननानै बिथांमोना फोरमायदों। आरो दिनै गासैनो ओनसोलाव बा आदिबासिफोरनि दिनै खरम फोरबोनि थाखाय दिनै बन्द मोनसेयावबो मोननांगौमोन, लोगोसे दिनै एसेबां खस्थ'नि गेजेराव दिनै बिथांमोना मावगासिनो होननानै बिथांमोना फोरमायदों। दा आं दं बरपेटा रडनिफ्राय अनजय बसुमतारिनि खौरां। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হল্ডিং টেক্সৰ সেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও সেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই, তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে সেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে, তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।